নমস্কাৰ বন্ধুসকল, বিকাশ টেকনিকেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত দেখুৱাম মই আপোনালোকক ইউটিউব চেনেলত কেনেকৈ ভিডিঅ' আপলোড কৰিব পাৰি। আগৰ ভিডিঅ'টো দেখিলে আপোনালোকে ইউটিউব চেনেল কেনেকৈ খুলিব। এইবাৰ দেখুৱাম আপোনালোকক ইউটিউব চেনেলত কেনেকৈ ভিডিঅ' আপলোড কৰিব পাৰি। আহক তেনেহ'লে চাওঁ কেনেকৈ আপলোড কৰিব ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। বন্ধুসকল, আহক তেনেহ'লে চাওঁ কেনেকৈ ভিডিঅ' আপলোড কৰিব পাৰি ইউটিউবত। ভিডিঅ'টো ভালকৈ চাই থাকিব। প্ৰথমতে ইউটিউবত যাব, এনেকৈ ইউটিউবত গৈ দেখিব ইয়াত প্লাছ আইকনটোত টাইপ কৰিব, দেখিব ক্ৰিয়েট এ শ্বৰ্ট আপলোড এ ভিডিঅ' গো লাইভ। আপোনালোকে আপলোড ভিডিঅ' এনেকৈ মাৰিব। তাৰপিছত আপোনাৰ ভিডিঅ'খিনি দেখাব মোবাইলত গেলেৰীত থকা ভিডিঅ'খিনি। তাৰপিছত মই এটা দেখাই দিছোঁ কেনেকৈ কৰিবলৈ। মই এটা সৰু ভিডিঅ' এনেকৈ দেখাব। ইয়াত নেক্সট মাৰিব। নেক্সট মৰাৰ লগে লগে ইয়াত আকৌ নেক্সট মাৰিব। নেক্সট আহি যাব। তাৰপিছত ইয়াতে আপোনাৰ টাইটেল দিব, কি নামৰ ভিডিঅ' হয় ভিডিঅ'টো টাইটেল দি দিব। ইয়াত মানে জাষ্ট দি দিছোঁ, দেখাই দিছোঁ। পাব্লিক দেখাব, আনলিষ্টেড প্ৰাইভেট পাব্লিক দেখাব। আপোনালোকে পাব্লিকে কৰিব। চিলেক্ট অডিয়েঞ্চ দেখাব। আপোনালোকে ইটছ নট মেড ফৰ কিডছত হ'ব। তাৰপিছত আপলোড কৰি দিব। বন্ধুসকল, ভিডিঅ'টো আপলোড হৈ আছে বৰ্তমান, দেখা পাব আপোনালোকে। এইটো দেখিছে আপলোডিং এইটো ভিডিঅ' 100 MB এনেকৈ আপোনাৰ আপলোড দেখাব। তাৰপিছত চাব পাৰিব ইয়াত লাইব্ৰেৰীত যাব। লাইব্ৰেৰীত যোৱাৰ লগে লগে আপোনাৰ ভিডিঅ' দেখাই দিব কোনটো ভিডিঅ' আপুনি আপলোড কৰিছিলে। এইটো ভিডিঅ' তো এনেকৈ আপুনি চাব পাৰিব। এই ভিডিঅ'টো চাব পাৰিব। তেনেহ'লে আজিলৈ ইমানেই বন্ধুসকল, বাকীখিনি পিছত ক'ম, চাই থাকিব ভিডিঅ'টো। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টি চাই কেনেকুৱা পালে মোক কমেণ্টত নিশ্চয় জনাব, আৰু লগতে মোৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, লিংকটো মই ডেছক্ৰিপশ্যনতে দি দিছোঁ, তাতে চাই লওক আপোনালোকে। ধন্যবাদ।